তো গাইজ কি খবৰ আপোনালোকৰ আৰু আজি এটা লৈছোঁ কোপ লাইট যিটো নেকি পাৰ লাইট বুলি কোৱা হয় ATI Pro চাব পাৰে আপোনালোকে এইটো কোপ লাইট বুলি কয় ইয়াতে 4টা আছে আৰু এটা 50 কৰি থাকে এইটো লাইটত আৰু এই লাইটটো প্ৰাইচ কিমান হয় আৰু ক'ত পাব আপোনালোকে যদি জানিব বিচাৰে বা আপোনালোকে যদি ল'ব বিচাৰে মই কন্টাক্ট নম্বৰটা দি দিছোঁ এই স্ক্ৰীনত আহি আছে নাম্বাৰটো ইয়াতে আপোনালোকে কল কৰি লৈ ল'ব পাৰে আৰু এইটো এতিয়া আমি ধুনীয়াকৈ আনবক্সিং কৰিম আৰু দেখাম মানে এইবিলাক লাইভ প্ৰগ্ৰেমৰ কাৰণে বেষ্ট হয় ষ্টেজ লাইট একচুৱেলি বেষ্ট হয় এইবিলাক বিএছিয়া লগাবৰ কাৰণেও ভাল হ'ব আৰু এতিয়া ধুনীয়াকৈ খুলিম ইয়াক আৰু এতিয়া এইফালে মোৰ গাইজ এইটো আনবক্সিং কৰা হৈ গ'ল তো চাব পাৰে আপোনালোকে আৰু লাইট 4টা ধুনীয়াকৈ আগৰ ফালে আছে তো এতিয়া ইয়াক টেষ্টিং কৰি দেখাম আপোনালোকক কেনেকুৱা হয় কি হয় চাবই পাৰে আপোনালোকে কি মজা লাইট হয় এইটো মানে এইটো আপোনালোকে মেইনকৈ বিয়াই হওক বা লাইভ শ্ব' এইবিলাকত লগাব পাৰিব আপোনালোকে আৰু এইটো মেইনকৈ হাততালি মানে কি ডিজে লগত গান অট'মেটিক গান বুজি থাকিলে গানৰ লগত কণ্ট্ৰল হ'ব আৰু লগতে DMX বৰ্ডৰ লগতো কণ্ট্ৰল হ'ব আৰু ইয়াৰ বেক চাইডটো চাব পাৰে আপোনালোকে ইয়াতে দিয়া আছে বাটনো দিয়া আছে চাব পাৰে আপোনালোকে ইয়াতে আপোনালোকে টিপি পেলাইও কণ্ট্ৰল কৰিব পাৰিব লগতে DMX বৰ্ডৰ লগতো পাৱাৰ কেবল দিয়া আছে চাব পাৰে আপোনালোকে ইন আউট চাব পাৰে আপোনালোকে এইফালে ইয়াতো দিয়া আছে DMX বৰ্ডৰ কাৰণে ইন আউট তো গম পালে আপোনালোকে আৰু এই লাইটটো যদি ল'ব বিচাৰে আপোনালোকে মই দিয়া নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি অৰ্ডাৰ কৰি ল'ব পাৰে গাইজ আৰু দামটো যদি জানিব বিচাৰে কল কৰি আপোনালোকে দামটো সুধি ল'ব পাৰে তো এইখিনিয়ে আছিল যদি এই লাইটটো লাগে আপোনালোকক লৈ ল'ব পাৰে গাইজ